বুদ্ধ পূৰ্ণিমাৰ দিনা এই বিশেষ প্ৰতিকাৰসমূহ কৰক। প্ৰতিটো বেয়া কামৰ পৰা মুক্ত হ'ব আপুনি আৰু সমাধানৰ দিশে গতি কৰিব। বুদ্ধ ধৰ্মৰ লগতে হিন্দু ধৰ্মতো এক গুৰুত্বপূৰ্ণ তাৰিখ হিচাপে বুদ্ধ পূৰ্ণিমা গণ্য কৰা হয়। এই তাৰিখটো মূলতঃ বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক হিচাপে পৰিচিত গৌতম বুদ্ধৰ প্ৰতি উৎসৰ্গিত। এই বিশেষ দিনটোত কিছু ব্যৱস্থা গ্ৰহণ কৰি সুবিধা লাভ কৰিব পাৰি। প্ৰতি বছৰে বহাগ মাহৰ পূৰ্ণিমাত বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰা হয়। এইবাৰ 12 মে' সোমবাৰে বুদ্ধ পূৰ্ণিমা পালন কৰা হ'ব। গৌতম বুদ্ধৰ জীৱনৰ 3টা গুৰুত্বপূৰ্ণ ঘটনা বৈশাখ পূৰ্ণিমাৰ দিনাই সংঘটিত হোৱা বুলি বিশ্বাস কৰা হয়, য'ত তেওঁৰ জন্ম, জ্ঞান লাভ আৰু মহাপৰিনিৰ্বাণ আদি অন্তৰ্ভুক্ত। সেয়েহে এই দিনটোক বুদ্ধ ধৰ্মত 3বাৰ ধন্য উৎসৱ বুলিও কোৱা হয়। তেন্তে আহক আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু এইকেইটা কাম আপুনি নিশ্চয়কৈ কৰিব, তেতিয়া সুফল লাভ কৰিব। বুদ্ধ পূৰ্ণিমাৰ দিনা ৰাতিপুৱা সোনকালে গা ধুই বগা কাপোৰ পিন্ধিব। ইয়াৰ পিছত ভগৱান বুদ্ধৰ মূৰ্তি গংগা পানীৰে স্নান কৰাই ধূপ, চাকি, ফুল, চন্দন আৰু ফল আদি আগবঢ়াওক। লগতে এই দিনটোত ভগৱান বুদ্ধৰ ধ্যান কৰি শান্তি পাঠ কৰক। লগতে ভগৱান বুদ্ধৰ বাক্য পঢ়ক আৰু জীৱনত গ্ৰহণ কৰক। ভাল ফলাফল পাবলৈ এই দিনটোত আপুনি এই কাম কৰিব পাৰে। হিন্দু ধৰ্মত পূৰ্ণিমাৰ দিনা পবিত্ৰ নদীত স্নান কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত বুদ্ধ পূৰ্ণিমাৰ দিনা যিকোনো পবিত্ৰ নদীত স্নান কৰিব পাৰি। এনে কৰিলে আপুনি শুভ ফল পাব। যিহেতু বৈশাখ মাহত অৰ্থাৎ বহাগ মাহত বৰ গৰম হয়, এনে অৱস্থাত বুদ্ধ পূৰ্ণিমাৰ দিনা দৰিদ্ৰ আৰু আৰ্তজনৰ মাজত পানীৰে ভৰা এটা কলহ বিতৰণ কৰিব পাৰি। ইয়াৰ লগতে এই দিনটোত ফেন, চেণ্ডেল, ছাতি, শস্য বা ফল-মূল আদি দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ লগে লগে আপুনিও আপোনাৰ পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ লাভ কৰে। বুদ্ধ পূৰ্ণিমাৰ দিনা এইকেইটা মন্ত্ৰ জপ কৰক। বুদ্ধ পূৰ্ণিমাৰ দিনা মানুহে ভগৱান বুদ্ধৰ ধ্যান কৰি বুদ্ধ শৰণম গচ্ছামি মন্ত্ৰটো জপ কৰক। বুদ্ধ পূৰ্ণিমাৰ দিনটোত চন্দ্ৰক অৰ্ঘ্য অৰ্পণ কৰি ওম ঈং ক্লীম হুমায় নমঃ মন্ত্ৰটো জপ কৰক। বুদ্ধ পূৰ্ণিমাৰ দিনা পিপল গছক পূজা কৰাও বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হয়। এনে পৰিস্থিতিত পূজাৰ সময়ত ওম মণিপদ্ম হোম মন্ত্ৰ জপ কৰক। যিহেতু 2025 চনৰ 12 মে' তাৰিখে অৰ্থাৎ সোমবাৰে বুদ্ধ পূৰ্ণিমা, বৈশাখ পূৰ্ণিমাত বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। এই তাৰিখটোত বহুতো গুৰুত্বপূৰ্ণ ঘটনাও ঘটিছিল। গৌতম বুদ্ধ বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল কৰি থ'ব। ধন্যবাদ।